এনেকা হলি কি হ'ব স্যার কালির পারে এটা কাস্টমার নাই ঘরত 30 চলি কেনেকে বহিম মই চিন্তা নকৰিবি তই আহি আছে এইটো দেখছ আহিছে মক্কেল আহিছে মক্কেল 10টাৰ জাগাত এটাকে পটাই লম দাদা আহক মাত ও দাদা আৰু কেইটা আছে নাই দুটা আছিল দুটা ছেলে দিলু মুন্ডা ছেলে দিলু আপনি আহক কি চুলি কাটব স্যার সাইড কিনি কাটিম সাইড কাটব কি কাট দিব পাটি কাটত বাতি কাট নহব এতে বাংলাদেশী কাটে হ'ব হ'ব এই থর বহ এই ধরে ধর রসিখান ৰছী কিয় ৰছী লাগে লৈ আহ এচিষ্টেণ্ট ও ৰছী কিয় লাগে তই চিন্তা নকৰিবি ধৰ ইয়ে মাৰি ৰছী কিয় লাগে তই ইয়ে চিন্তাই নকৰিবি ৰছী কিয় লাগে তে স্যার রসি দি বানছু কিয় জানা না তুই পয়সা আমাক নেদবও পারা আদি উঠি পালাবও পারা এই কারণে বানছু স্যার পয়সা দি আৰম্ভ কৰি দিওঁ আরম্ভ করক এই স্যার কি বাংলাদেশের কাটিং না গজনি কাটিং গজনি কাটিং গজনি তাহলে রাস্তা বনাব লাগব বাপরে রাস্তা বনাই দিয়ক মাজেদি ধানখেৰৰ ৰাস্তা ধানখেৰ ধানখেৰৰ ৰ আগত চুলিটো কাটি লম নাকি কিতে এগলা প্লাস আৰু হাতলি বাতলি দি কাটে দে এইটো নিউ মডেল হয় কেনসি হয় পানী চানি লগাই লক নেকি পানী হয় ৰ পানীটো পানী আছে দিয়ক এইটো চোন এইটো নতুন শ্যাম্পু ওলাইছে নতুন শ্যাম্পু 2021 চনত ওলাইছে যেন লাগে দেখো হাৰপিকৰ নিচিনা কালাৰটোৱে হয় মানে বস্তুটো খাতৰা বস্তু বঢ়িয়া বঢ়িয়া এই ভালকে ধৰ এই তাক ঘৰ ভালকে ধৰ বাপৰে আরে ৰ এই ধৰ ধৰছু ওই ধৰছু ওই লাগা মজা মজা বাংলাদেশী কাট লাগে তো বাংলাদেশী কাট লাগে বে একটা ও না কাটো ৰ এইটো মেন খুব হ'ব সাইড কেটা মাৰি লওক আগত সাইডটো মাৰি লম ৰ চাং বঢ়িয়া এইটো সাইডে বঢ়িয়া বঢ়িয়া এ সা কি ধুনিয়া লাগছে মজা লাগছে এ না ছোৱালী কত এইখিনি আছে বঢ়িয়া ভাল লাগছে না খুৰ বঢ়িয়া সুন্দৰ খুৰ দেই তেৰাতাৰি নকৰবি নতহলে গাল চাল কাটা যাব সুন্দৰ এটা ভাল লাগিছে না বঢ়িয়া একেবাৰে শাহৰুখ খান হেনে লাগিছে ওই গাল দুখন কি চিকচিকা এই আৰু কিবা লাগব নেকি মালিশ লাগছিল মালিশ লাগে বলে স্যার মালিশটা দিয়ে যাওক মালিশ আচ্ছা ঠিক আছে আচ্ছা এটো রেডি কৰি দে অ্যাসিস্ট্যান্ট ভাবি ভালকে কেমবাকে একটা চুলি তুলি ছিঙি যাব আচ্ছা বঢ়িয়া ইবাৰি ফলে ভাল লাগছে না ভাল লাগছি বঢ়িয়া লাগছে বঢ়িয়া লাগছে আৰু আহিবি দে আমাৰ ইয়াতে আহিলে পায়ে এনেকা মুছি দিম নেকি বস মুছি দে অ্যাসিস্ট্যান্ট কৃষ্ণ ভাল কাস্টমাৰ পাইছে আইও কি ধুনিয়া লৰা এইটো লৰা মই চিনিয়ে নাপাওচোন কেটৰিনাকে পাত্তা নাপাব এইটো মই শাহৰুখ খানৰ ভতিজা নেকি এটা হেনাই বোধাই বঢ়িয়া কেনে লাগছে বঢ়িয়া আৰু আহিবি না আমাৰ দোকানত আহিবি আৰু লগৰ গিলাক আনবি না আনিম আনবি লগৰ গিলাক লৈ আহিম গোটাই লগৰ বন্ধু বিলাক গোটাই লগৰ বন্ধুক লৈ আহিম আমাৰ পইচা কমটো আমাৰ টেনচন নাই আমাৰ দোকানত একদম পইচা কম বুজিছ না নাই ৰ বহি থাক আৰু আছে প্ৰথমে চাই লচোন চাই ল'বা দি মজা হৈছে চলমান খানৰ দৰে হৈছে ভাল হৈছে আইনাখন ভালকে চাইছা চাইছো বঢ়িয়া হৈছে ভাল হৈছে বঢ়িয়া আৰু আহিবি দেই আহিম দে আমাৰ দোকানত পইচা কম পইচা কম মালটো ভাল কাম ভাল আমাৰ ছাৰৰ কাম ভাল এতিয়া তই যাব পাৰা ৰছীডাল খুলি দিয়ক ৰছী খুলি বঢ়িয়া আমাক পইচা এটা দি এইবাৰ কিহৰ পইচা 400 এই মাত্র চুলি কাটলো স্যার কি কয় বললু
দস্তি ক'ৰ পৰা আহিলি নকবি হেকৰা বাজাৰৰ পৰা আহিলো কিয় ব্ৰইলাৰ তুলি আহিছো কিয় কাৰণে আনিলি কিয় কাৰণে মানে আজি মোৰ শহুৰ আহিব তামাম পাৰ্টি খুৱাম শ্বশুৰ আহিব আচ্ছা আচ্ছা ঠিক আছে বঢ়িয়া বঢ়িয়া ঠিক আছে তহঁতি ক'ত যা আমি এনে একপাক ওলাইছো দে যা ক'ৰবাত পাওঁ নেকি ক'ৰবাত ছোৱালী তোৱালী তাকে লাইন মাৰিব ওলাইছো কি কওঁ একো নহয় আমি ডেকা চলি আৰু জানে বিয়া বাৰু কৰালি মই আগতে এনেকাই আছিলো ঠিক আছে আহো ৰে পাৰা যদি সন্ধিয়া আহিবি আমাৰ ঘৰত ঠিক আছে ঠিক আছে কি কোৱা বইলাৰটা মাৰছো নহ'লে নহ'লে আজি দস্তি তাৰ শ্বশুৰ বুঢ়া মাৰগুৰি বল 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 কাজি এই ৰ এই মনে মনে থাক পলা 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 পাই গৈছো কেনা কেনা মজা মজা দস্তি, এ মজা। খানা জব্দ দস্তি এৰি দিয়ে সুন্দৰ এই বেটা মোৰ ব্ৰইলাৰটো থৈছিলে না এই ধৰ ধৰ বেটা ধৰ এই ৰখ এই যেনে কুকুৰ হেনে ডাঙৰ বেটা তই মৰ এতিয়া মই যাওঁ চ' বন্ধুসকল ভিডিঅ'টোৰ শেষত মই আমাৰ টিমটোৰ সদস্যকেইজনক চিনাকি কৰাই দিব ওলাইছোঁ এইজনৰ নাম শিৱ দাস হয় আৰু এইজনৰ নাম হ'ল ৰঞ্জিত দাস এখেত বহুত ডাঙৰ অভিনেতা অসমীয়া VCD চিনেমাত বহুত অভিনয় কৰিছে লগতে 2015 চনত অমিতাভ বচ্চনৰ লগতে এখেতে এটা শ্ব' কৰিছিল এখেত বহুত ব্যস্ত মানুহ তথাপি গাঁৱৰে মানুহ কাৰণে আমি লৈ আহিছোঁ এই শ্বুটিংটোত আৰু লগতে এইজন মোৰ কেমেৰামেন হয় কৰ্ণ নাম আৰু এইজন মোৰ গাঁৱৰে দাদা হয় বলো দাস আৰু মোৰ নামটো জানেই আপোনালোকে মোৰ নাম হ'ল বিকাশ চৰকাৰ ভিডিঅ'টো আপোনালোকক শেষলৈকে চাব দিছিলোঁ এইকাৰণে যে ভিডিঅ'টোত আমি গোটেই টিমটো আপোনালোকক চিনাকি কৰাই দিম চ' ভিডিঅ'টো চাই আপুনি কেনে পালে এবাৰ কমেণ্ট বক্সত জনাব ইয়াতকৈ আৰু ভাল ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম তাৰপিছত মোৰ ভিডিঅ'টো যদি চাই আপুনি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত একদম অনুৰোধ কৰি কৈছোঁ আমি যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আমি আকৌ নতুন ভাল ভিডিঅ' আপোনালোকক বনাই দেখুৱাম ধন্যবাদ জয় আই অসম